এই বস্তুটো কি হয় আৰু ইয়াৰ এডভান্টেজ কি সেইটো জানিবৰ কাৰণে আপুনি তলত ক্লিক কৰি চাব পাৰে পিছত গৈ পিনি স্কিন টোনটো ভাল হ'লেও কিন্তু খোৱাৰ টাইমত মুখৰ 101টা ৰূপ হয় ডাৱৰীয়া বতৰকেইটাত আকৌ ঠাণ্ডাৰ এমেজ লৈ পিনি বাহিৰত চাহ খোৱাৰ আমেজেই বেলেগ আৰু ডাৱৰীয়া বতৰকেইটাত গাঁৱৰ পৰিৱেশ অলপ এনেকুৱা হয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় তাতে আকৌ বহাগৰ আগমন ঘটিছে নহয় গছত কপৌ ফুল গছৰ ডালত কলিৰ মাত গছৰ পাতবিলাকত যে এই যে পানীৰ টোপাল টোপালবোৰ ৰৈ থাকে মই বৰ ভাল পাওঁ ইফালে বৰষুণ জাকো আহিলে আজিলৈ এৰিছোঁ কলিজাসকল কুলিচৰা মাত আজিয়ে প্ৰথম শুনিলা নে আগতে শুনিছা সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু এটা লাইক কৰি বিনামূলীয়া ছাবস্ক্ৰাইব বাটনটো টিপি দিবা অলসভাৱে বোৱা